আবেগিক হৈছোঁ যিহেতু ইমান দিনৰ প্ৰতিকূল বতৰ আমি দেখা পালোঁ মানুহবোৰ যিদৰে ওলাই আহিলে সেইটোৱে মানুহৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি প্ৰমাণ কৰে যে আমালোকৰ ওপৰত নিৰ্ভৰ মানুহে যি বিশ্বাস মাত্ৰ এটা আৰম্ভণি যোৱা কিছু দিনৰ পৰা আমি এই ক্ষেত্ৰত আমি যে নিজকে শুদ্ধ কৰিবলৈ বিচাৰিছোঁ আমাক পৰামৰ্শ দিছে কিবা প্ৰদান কৰিছে আৰু সাহস দিছে। আপুনি সভাপতি পদ পোৱাৰ পিছত উজনি অসমৰ একাংশ দল সংগঠনে পৰাজনীত দল সংগঠনে কিছুমান প্ৰশ্ন উত্থাপন কৰি আহিছে পাকিস্তানত যোৱা সন্দৰ্ভত এইখনত আপোনাৰ প্ৰতিক্ৰিয়া? চৰকাৰে প্ৰশ্ন উত্তৰ দিব লাগে। চৰকাৰে কিয় 10 ছেপ্টেম্বৰলৈকে দিব লাগিছে? গোটেইটো তেওঁলোকৰ ভুৱা তথ্যবোৰতো চৰকাৰৰ ওচৰত আছে। ৰাইজে জানে যে এই মুছলমান ৰাজনীতি ৰাইজে বিচাৰে যে আজি কৃত্ৰিম বানপানীত চৰকাৰে কি কৰি আছে। ৰাইজে বিচাৰে যে আজি চাকৰি দিয়াতকৈ বৰ্তমান চৰকাৰে বন্দুক কিয় দি আছে। ৰাইজে জানিবলৈ বিচাৰে যে আজি 10 বছৰ হৈ গ'ল আজি ৰাস্তাৰ অৱস্থা এনেকুৱা কিয়। ৰাইজে জানিবলৈ বিচাৰে যে নিবনুৱা সমস্যা সমাধান কৰাতকৈ বিজেপি চৰকাৰৰ মন্ত্ৰীসকল চুকেকোণে মাটি কিয় কিনি আছে। এইবোৰ বাস্তৱ প্ৰশ্ন আমি আগন্তুক দিনত গুৱাহাটী মহানগৰী জলমগ্ন হোৱাৰ লগত আপুনি কিবা ক'ব নেকি? আমি কৈছোঁ যে আজি গুৱাহাটী এটা স্মাৰ্ট চিটি হোৱাৰ কথা আছিল, কিন্তু বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকল গুৱাহাটীৰ ভিতৰত মাত্ৰ মাটি কিনাতে তেওঁলোকে ব্যস্ত। আজি তেওঁলোকে অপৰিকল্পিত ফ্লাইঅভাৰ বনাইছে, কিন্তু ড্ৰেইনেজৰ ওপৰত তেওঁলোকে একো জোৰ দিয়া নাই। আৰু ইমান দিনৰ পৰা গুৱাহাটী কোনে চাইছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাইছে। গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেওঁ আছিল। আজি তেওঁ এজন ঘনিষ্ঠ গৰাকী এজন মন্ত্ৰী হৈছে, কিন্তু গুৱাহাটীৰ ভিতৰত আজি তেওঁলোকে দেখিছে যে আজি মাত্ৰ তেওঁলোকৰ ঘনিষ্ঠ কণ্ট্ৰেক্টৰসকলে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাইছে। ফ্লাইঅভাৰ মাত্ৰ উন্নয়ন নহয়। গুৱাহাটীৰ ভিতৰত আজি যি অৱস্থা আজি বৰ্তমান চৰকাৰে ধন আৰু মাটিৰ প্ৰতি যে তেওঁলোকৰ লোভ, সেই লোভৰ আজি তাৰ প্ৰমাণ আজি গুৱাহাটী মহানগৰৰ ভিতৰত এইটো আমি সাংসদলৈ তথা সভাপতি মহোদয়ক নৱনিৰ্বাচিত সভাপতি মহোদয়ক ভাষণ প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শিকাবৰ ৰাজীৱ ভৱনৰ প্ৰাংগণত উপস্থিত থকা আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা আমাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়া, উপস্থিত থকা আমাৰ কাৰ্যকৰী সভাপতি ৰঞ্জিতা তিৰ্কী ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, স্থানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি তুতুল বৰগোহাঁই ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি আলিন চুতীয়া ডাঙৰীয়া, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি কন্দিয়া ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়াসকল, আমাৰ এই অঞ্চলৰ জ্যেষ্ঠসকল, এই অঞ্চলৰ আমাৰ সাংবাদিকসকল আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আইসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, আজি আমালোকৰ বাবে এটা যথেষ্ট আৱেগিক মুহূৰ্ত। আজি আপোনালোকৰ মাজত আহি মই নিজৰ প্ৰয়াত ব্যক্তি তৰুণগোহাঁইদেৱক সোঁৱৰিছোঁ আৰু যি আদৰ্শ লৈ তেওঁ সদায় ৰাইজৰ মাজত থাকিল, সদায় সহজ সৰলৰে সদায় গাঁৱৰ বাবে চিন্তা কৰা, এই একেই আদৰ্শ লৈ আমি পৰৱৰ্তী দিনত আপোনালোকৰ মাজত থাকিম।
দলৰ নেতৃত্বই আমাৰ ওপৰত এটা গধুৰ দায়িত্ব দিছে। এই দায়িত্ব পালন কৰোঁতে আমি ক'ৰবাত নিশ্চয় ক'ৰবাত যদি আমাৰ ভুল হয় তেতিয়া ৰাইজে আমাক ক্ষমা কৰিব। এই গধুৰ দায়িত্ব পালন কৰোঁতে আমি ৰাইজৰ সহায় বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, সুপৰামৰ্শ বিচাৰিছোঁ। আমি আশা কৰোঁ যে আগন্তুক দিনত যিদৰে আজি তাৰিখত ৰাইজে আমাক আদৰি লৈছে, পৰৱৰ্তী দিনতো আমাক আদৰি থাকিব, আমাক স্বাগতম জনাব, আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। তিতাবৰ ব্লক কংগ্ৰেছ, যোৰহাট জিলা কংগ্ৰেছ আজি অনুষ্ঠান আয়োজন কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি জ্যেষ্ঠসকল আজি ইয়াত বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে, আমি তেওঁকো আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ লগৰ পলম হোৱাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। পৰৱৰ্তী দিনত আকৌ লগ পাম। এয়া এটা নতুন যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এই যাত্ৰাত আমি নিশ্চয় সফলতা লাভ কৰিম। এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ।